অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে স্বাধীনতা দিৱস 15 আগষ্ট। আপোনালোক সকলোলৈকে স্বাধীনতা দিৱসৰ অশেষ ওলগ জনালোঁ। আৰু মই গ'লে আহিছোঁ, ধৰিব পাৰিছেনে বাৰু? মই আহিছোঁ আজি শৰণীয়া হিল। এতিয়া ৰাতিপুৱা প্ৰায় 8মান বাজিছে। গুৱাহাটীৰ 18খন হিলছৰ ভিতৰত এখন হৈছে শৰণীয়া হিল, আৰু ইয়াতে আছে গান্ধী মণ্ডপ। অকণমান আগলৈ গ'লে গান্ধী মণ্ডপ পাই যাম। এইখিনিতে ভিউটো দেখি ইমানে ভাল লাগিলে, আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ আৰু অকণমান ৰৈ দিলোঁ। চাওকচোন বাৰু। পাই গ'লোঁ, ভিতৰলৈ সোমাই আহিলোঁ। মই জানিব পৰা মতে 1921ত মহাত্মা গান্ধী প্ৰথমবাৰৰ বাবে ইয়ালৈ আহিছিলে, আৰু শেষবাৰৰ বাবে আহিছিলে 1946ত। আৰু তেখেতৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে ইয়াত এটা সংগ্ৰহালয় আছে, আৰু এয়া হৈছে গান্ধী মণ্ডপ। গান্ধী মণ্ডপৰ দুটা অবজেক্টিভছ আছে, জানেনে বাৰু কি? এটা হৈছে ইয়াৰ নেচাৰেল হেৰিটেজখিনি প্ৰিজাৰ্ভ কৰি ৰখাটো, আৰু এই ঠাইখিনি এটা টুৰিজম স্পটলৈ ৰূপান্তৰিত কৰা। এই দুটাই হৈছে অবজেক্টিভছ। আৰু এইখিনিত মই ৰৈ দিলোঁ। ইমান ধুনীয়া এটা ভিউ দেখিছোঁ। ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন ইমানে ধুনীয়াকৈ বৈ গৈ আছে। চাব নেকি এবাৰ? চাওকচোন বাৰু এবাৰ, চাই লওক। আৰু মোৰ নিচেই কাষতে আছে আমাৰ নেশ্যনেল ফ্লেগখন, যি আমাৰ জাতীয় আৱেগ নহয় জানো। আৰু ফ্লেগখন ক'ত গ'ল? এইখন দেখিছেনে বাৰু? এইখন হৈছে ইমানেই ডাঙৰ, 9600 স্কুৱাৰ ফিট আৰু ফুলটো 319 পইণ্ট চামথিং এনেকুৱা হ'ব। আৰু সেয়াই কিমান এটা ভাল লাগে নহয় জানো নিজৰ ফ্লেগখন কথা। মই যেতিয়া ছিকিম গৈছিলোঁ, যেতিয়া আমি নাথুলা পাছৰ ফালে গৈছিলোঁ, বাবা মন্দিৰৰ ওচৰত এখন বৰ্ডাৰত বহুত ধুনীয়া এখন ডাঙৰ এনেকুৱা টাইপৰে তাতো এখন মই দেখিছিলোঁ, আৰু যেতিয়া দেখি বহুতেই ভাল লাগিছিলে আৰু প্ৰাউড ফিল কৰিছিলোঁ। আমাৰ সৰ্বানন্দ সোণোৱাল ছাৰক খুবেই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতে ইমান এটা ভাল পদক্ষেপ লোৱাৰ বাবে গান্ধী মণ্ডপত থকা নেশ্যনেল ফ্লেগখন তেখেতৰ প্ৰজেক্টৰ অন্তৰ্ভুক্ত কৰি এখন স্মাৰ্ট চিটি ৰূপে গঢ় দিয়াৰ বাবে প্ৰজেক্টটোতো কমেও 3 crore খৰচ হৈছে। কাৰণ ইমান এটা ডাঙৰ ভাল লাগি গৈছে দেখি। গতিকে তেখেতক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। স্কাল্পচাৰ দেখিছে ইমানেই ধুনীয়া, আৰু এইটো ব্ৰঞ্জেৰে নিৰ্মিত বুলি গম পাইছোঁ। আৰু ৰাম কিংকৰ বেজে এইটো বনাইছিলে, আৰু তেখেতৰ মৃত্যুৰ পাছত বেলেগ এজনে এইটো কাম কমপ্লিট কৰিছিলে। চাই লওকচোন, সঁচাকৈ ইমানেই ধুনীয়া। আৰু তেখেতৰ এই মূৰ্তিটো আমি দেখিবলৈ পাওঁ সাধাৰণতে য'তেই নহওক, ফটো হওক বা বেলেগ কিবা, সাধাৰণতে এখন হাতত বেগ আৰু এখন হাতত তেওঁৰ লাঠিডাল। ওলাই আহিলোঁ আৰু এতিয়া যাওঁগৈ। বৰ বেছি টাইম হৈ গ'ল নহয় ইয়াতে। এনে চাগে বহুত কিবা কিবি কাৰ্যসূচী ৰাখে, কিন্তু এতিয়া লকডাউন কৰোণা এনেকুৱা টাইমত সেইকাৰণে বৰ বেছি একো বিশেষ কৰা নাই চাগে। আৰু ওলাই আহি লগতে এইটো গেটৰ ফ্ৰণ্টতে আছে এইটো কালী মন্দিৰ।
কালী মন্দিৰ আৰু আগতে মই আৰু এবাৰ আহিছিলোঁ তাতে বান্দৰবিলাক দেখিবলৈ পাইছিলোঁ কিন্তু এতিয়া নাই দেখা নাই আজি দেখা নাপালোঁ কিন্তু সেয়াই এতিয়া যাওঁগৈ আৰু বেছি টাইম নকৰোঁ সেয়াই চাই থাকিব ভিডিঅ'টো শেষলৈকে আহি গ'লোঁ এতিয়া চাই ওপৰৰ পৰা আৰু এতিয়া ঘৰলৈ যামগৈ আৰু যিহেতু যথেষ্টখিনি কাম থাকে আপোনালোকক সেইদিনাখনো কৈছোঁ ইয়াত অকলে বনাই মেলি খাই বৈ নিজৰ পঢ়া শুনা কমপ্লিট কৰি যিহেতু জাৰ্নেলৰ কাম ষ্টাৰ্ট হৈ গৈছে গতিকে তাতো অলপমান কাম সময় দিব লাগে তাৰ মাজে মাজে ব্লগ বনাওঁ গতিকে আপোনালোকেও চাব বুলি আশা কৰিলোঁ আৰু দেখিছেনে ইমান ঠাণ্ডা সেউজীয়া ভাল লাগি গৈছে যাবলৈ ইয়াৰ পৰাও যাবলৈ মন যোৱা নাই কিন্তু উপায় নাই সময় গৈ আছে গতিকে মই মোৰ কামখিনি কৰিবই লাগিব কেনেকুৱা পালে ভিডিঅ'টো জনাব তেনেহ'লে চাই থাকক গৈ পিনে চাহ একাপ খাই লওঁ এইখিনিলে বাৰু পিছত সামৰিম চাই থাকক আহি পাই গ'লোঁ আৰু ভাবিছিলোঁ খাই যাম কিবা এটা বহুত ভোক লাগিছে কিন্তু নাই ঘৰলৈ ৰুমলৈকে লৈ যাওঁ পেক কৰি পিনে আৰু ভাবিছোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু যিহেতু এইটো 15 আগষ্টৰ উপলক্ষে বনোৱা ব্লগ আছিলে এটা সৰু প্লেনিং নাছিলে হঠাতে 15 আগষ্টৰ আপোনালোকলৈ শুভেচ্ছা দিওঁ বুলি ওলাই গ'লোঁ আৰু ব্লগ এটা বনাই পেলালোঁ গতিকে ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে তেনেহ'লে অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম চাই থাকিব প্ৰয়াসীৰ প্ৰয়াস লাভ ইউ অল